আমাৰ যিবিলাক শিক্ষক নিযুক্তি হয় শিক্ষক নিযুক্তি দিয়াৰ ক্ষেত্ৰত মাতৃভাষাৰ জ্ঞান সম্পৰ্কে বা সেইটো কম্পালচৰি শিক্ষকসকলৰ আমাৰ LP UP যি টেট শিক্ষক নিযুক্ত হয় তেওঁলোকৰ যিটো L1 সেই L1টো আৰু বিদ্যালয়খনৰ যিটো মিডিয়াম সেই দুইটাটো মিলিব লাগে তেতিয়াহ'লেহে তেওঁলোকে মানে ইলিজিবল বুলি গণ্য কৰা যায় ঠিক তেনেকৈ ছেকেণ্ডেৰী পৰ্যায়তো শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ MILটো সেই মাতৃভাষাটো থাকিব লাগিব বা ইলেক্টিভ ছাবজেক্টটো থাকিব লাগিব তাৰোপৰি প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিকত আমি মাতৃভাষা আনকি যিবিলাক ভাষা এতিয়ালৈকে স্বীকৃতিপ্ৰাপ্ত মানে মাধ্যম নহয় তেনে ভাষাটো মাতৃভাষাৰ কাৰণে বা হোম লেংগুৱেজ কাৰণে আমি শিক্ষাদান কৰাৰ ব্যৱস্থা আমি সময়তে আমি ইংৰাজী গণিত বিজ্ঞান ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আমি কেনেধৰণে আমি প্ৰশিক্ষণ দিব লাগে সেইটোৰ ওপৰতো আমি কাম কৰি আছোঁ শিক্ষক নিযুক্তিৰ কামখিনিও আমি কৰি আছোঁ তো এটা হলিষ্টিক ডেভেলপমেণ্ট বা ৰিফৰ্মৰ